হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কেতিয়া? উচ্চতৰ মাধ্যমিকৰ ফলাফল কেতিয়া প্ৰকাশ পাব? 2025 বৰ্ষৰ বৰ্তমান সময়টো হৈছে মূল্যৱান দুটি পৰীক্ষাৰ ফলাফল ঘোষণাৰ বতৰ। ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলো উৎকণ্ঠিত। যিকোনো মুহূৰ্ততে ঘোষণা হ'ব পাৰে ফলাফল। 10 এপ্ৰিল তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ উৰাবাতৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট যোগে অস্বীকাৰ কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে যুদ্ধকালীন প্ৰস্তুতিত ব্যস্ত হৈছে মেট্ৰিকৰ ফলাফলৰ বাবে। ডাটা ভেলিডেশ্যনৰ কাম সম্পূৰ্ণ হ'লেহে প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল। এতিয়াও ডাটা ভেলিডেশ্যনৰ কাম সম্পূৰ্ণ হোৱা নাই। ইতিমধ্যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ফলাফল ঘোষণাৰ বাবে ৱেবছাইট মুকলি কৰিছে। ৱেবছাইট মুকলিৰ লগে লগে উৰাবাতৰি প্ৰকাশ পাইছে যে মেট্ৰিকৰ ফলাফল ঘোষণা হ'ব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ফলাফল চোৱাৰ বাবে HSLC ৰিজাল্টছ এপটো ডাউনলোড কৰি ল'ব পাৰা। যদি ৱেবছাইটবোৰ লেহেমীয়া হয় তেতিয়া HSLC ৰিজাল্টছ এপটোৰ সহায়ত ফলাফল চাব পাৰিবা। অহা 18 এপ্ৰিলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় বহুত উৎকণ্ঠাত দিন কটাইছা নহয়নে? ফলাফলক লৈ ইমান চিন্তিত হোৱাৰ প্ৰয়োজন নাই। যেতিয়াৰে পৰা সৰ্বশিক্ষা অভিযান আৰম্ভ হৈছে, তেতিয়াৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তৰ বহী নিৰীক্ষণ কৰাত ইমান কঠোৰভাৱে মূল্যাংকন নকৰে। অৰ্থাৎ তোমালোকে যদি সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কৰিছা, তেনেহ'লে এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। আগন্তুক বৰ্ষবোৰৰ দৰে সৰ্বাধিক নম্বৰ লাভ কৰা তালিকা প্ৰস্তুত কৰাক লৈ কোনো সিদ্ধান্ত লোৱা হোৱা নাই। তাৰ বিপৰীতে শীৰ্ষস্থান প্ৰাপকৰ নাম প্ৰকাশৰ সম্ভাৱনা আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ বাবে বোৰ্ড কৰ্তৃপক্ষ সাজু হৈছে যদিও উচ্চতৰ মাধ্যমিক ফলাফলৰ বাবে এতিয়াও প্ৰায় 80,000 পৰীক্ষাৰ্থীৰ উত্তৰ বহী নিৰীক্ষণ কৰিবলৈ বাকী। গতিকে উচ্চতৰ মাধ্যমিকৰ ফলাফল অহা মে' মাহৰ 5 পৰা 7 তাৰিখৰ ভিতৰত ঘোষণা কৰাৰ সম্ভাৱনা আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৱেবছাইটসমূহ তলৰ বিৱৰণীত দিয়া আছে। ইয়াৰ লগতে তোমালোকে HSLC ৰিজাল্টছ এপটো ডাউনলোড কৰি ল'বা। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টো তোমালোকৰ বাবে উপযোগী হ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।